আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই। মোৰ চেনেলত মই ভিডিঅ' ডেইলি আপলোড কৰিব লাগে, কিন্তু মই কৰিব পৰা নাই। আৰু মোৰ আগৰ যিবিলাক ভিউৱাৰ্ছ আছিলে সেইবিলাক ক'ত গ'ল জানো, খা খবৰ কাৰো পোৱা নাই। আজি মই আকৌ নতুন বছৰ বুলি ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। আজি পিছে আৰম্ভ কৰিছোঁ, আকৌ কেতিয়া আকৌ দিওঁ ঠিক নাই। মোৰ কোনো সময়ৰ নিৰ্দিষ্ট এটা নাই। সেইটো নিশ্চয়তা নাই, আচলতে নিৰ্দিষ্ট নহয়, নিশ্চয়তা নাই মোৰ সময় কেতিয়া মই ভিডিঅ' দিম কেতিয়া নিদিম। তথাপিতো মই চেষ্টা কৰিম। মোৰ 2025 চনত মই ভিডিঅ' প্ৰায় দিয়াই নাই 2025ত। আৰু এতিয়া 2026 যিহেতু সোমালে, মই ভাবিছোঁ ভিডিঅ' দিম। আৰু আজি এতিয়া সন্ধিয়া হ'ল, মগৰিব বাদ হ'ল, ভাত বনাব লৈছোঁ আৰু ভিডিঅ' এটা আৰম্ভ কৰিব খুজিছোঁ। আৰম্ভ কৰিছোঁ আৰু এতিয়া কাইলৈ হয়তো ৰাতিপুৱাই মই এইটো ভিডিঅ' আপলোড কৰিম, আপোনালোকে সকলোৱে পাব। আৰু ভিডিঅ' যিসকল যদি মোৰ পুৰণা ভিউৱাৰ্ছে চাইছে, তেতিয়াহ'লে মোক সদায় ভিডিঅ'খিনি চাই আপোনালোকে মোক মনটো ভাল লগাব বুলি মই ভাবিছোঁ। নতুন বছৰ এটা সোমাইছে বুলি ক'লে সকলোৰে মনত বিভিন্ন ধৰণৰ উৎসাহ থাকে। আমাৰো তেনেকুৱা দিয়কচোন। যিমান মনত দুখ ভাগৰ কষ্ট নাথাকক, নতুন বছৰ সোমাইছে বুলি ক'লে মনটো অকণমান ফূৰ্তিয়ে লাগি থাকে। আৰু আমিও সেইদিনাখনি নতুন বছৰ সোমোৱাৰ হেঁপাহতে আমি ডিচেম্বৰৰ লাষ্টৰ সপ্তাহত গৈছিলোঁ এঠাইলৈ। আগতে মানুহবিলাকে গাড়ী ভাড়া কৰি সেইফালে যায়। গাঁৱত যে আগতে পাৰ্টি ওলায়, তেনেকৈ গাঁৱৰ মানুহে পাৰ্টি উলিয়াই মানুহবিলাক যায় পিকনিক খাবলৈ। আমাৰ অৱশ্যে তেনেকুৱা ইমান অভিজ্ঞতা নাই। আমি যেতিয়া ঘৰত আছিলোঁ তেতিয়া আমাৰ টকা পইচাও কম আছিলে, যিহেতু আমি আৰু আমাৰ ববাহঁতে পাৰ্টিত আমাক পঠিয়াব নোৱাৰে। আৰু বেলেগৰ গাড়ীত বিশেষকৈ যাবলৈ দিবলৈ অকণমান অসুবিধাও পায়। সেইকাৰণে আমাৰ তেনেকুৱা অভিজ্ঞতা তেতিয়া সেইটো সময়ত নাছিলে। আমি বিয়া হোৱাৰ আগৰ সময়ছোৱাৰ কথা কৈছোঁ দেই। তাৰপিছতে বিয়া হোৱাৰ পিছত লাহে লাহে মানুহজনে মোক য'ত ত'ত বাৰু নিয়ে। মানুহজনে কি আৰু তেওঁ ফুৰি নিজেও ভাল পায়। আৰু আচলতে এটা কথাই আকৌ, নিজে ভাল পায় নহয়, তেওঁ য'ত ভাল পায় আমি তলৈহে যাব পাৰোঁ। আমি যিটো ভাল পাওঁ তেওঁ হয়তো কেতিয়াবা যাবলৈ মন নকৰে, কিন্তু তেওঁ ভাল পোৱা ঠাইলৈ আমাক নিয়ে আৰু আমি যাওঁ আৰু ভাল লাগে সেইটো কথাৰ কাৰণে। এই চেগতে মই তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ, মোৰ হাজবেণ্ডক। আৰু মই তেওঁক নতুন বছৰৰ শুভেচ্ছাও জনাইছোঁ। আমি গৈছিলোঁ, ইমান ধুনীয়া পৰিৱেশ এটা, চাৰিওফালে সেউজীয়াৰ মাজেৰে আমি গৈ আছোঁ আৰু খুব বেছি ভাল লাগিলে। আৰু তাকে মই দেখাম আপোনালোকক। আৰু মই এইখিনিতে এটা কথা আকৌ ক'ব খুজিছোঁ যে আপোনালোকে যদি কোনোবাই আজি প্ৰথম মোৰ চেনেললৈ আহিছে, মোৰ যে এটা চেনেল আছে, এইটো পাৰভিনছ ডেইলি ব্লগ, এইটো ক্লিক কৰি পেলাই আপোনালোকে কোনোবাই যদি নতুনকৈ মোৰ ভিডিঅ' চাবলৈ সোমাইছে, তেতিয়াহ'লে আপোনালোকক মই বহুত বহুত ৱেলকাম কৰিছোঁ। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। আৰু আগৰ পৰা যিসকল মোৰ ভিউৱাৰ্ছ আছিলে, মোৰ যিখিনি পুৰণি বন্ধু, আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাইছে, তেতিয়াহ'লে আপোনালোককো মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকে পুনৰ মোৰ ভিডিঅ'সমূহ চাবলৈ আহিছে। আৰু শেষলৈকে চাব, চাই পেলাই কেনেকুৱা পালে কমেণ্ট এটা কৰি পেলাই জনাব। আৰু আমি এয়া আহি পালোহি। বহুতৰে পৰিচিত দেই, বহুতৰে পৰিচিত। মই জানো, কাৰণ মানুহ সকলো আহে ইয়ালৈ, মই গম পাওঁ। এয়া হৈছে আকাশী গংগা। আকাশী গংগা এয়া খুব ধুনীয়া এডোখৰ ঠাই। নগাঁও চহৰতে আছে দেই। মই নগাঁৱলৈ যিহেতু আমি আহি থকা হয় প্ৰায়ে, আমি এইফালে নগাঁৱৰ পৰা বাওঁ ছাইডে হ'ব নেকি, ডিফু ৰাস্তাত আমি সোমাই দিলোঁ। ডিফু ৰাস্তাত সোমাই পেলাই খুব ধুনীয়াকৈ, ডিফু নাপাওঁতে আৰু ডিফু পাবলৈ হয়তো দূৰ থাকে, তাতে আকাশী গংগালৈ বুলি এখন চাইনবোৰ্ড ধুনীয়াকৈ লিখা আছে তাতে। সেইফালেদি আমি সোমাই আহিলোঁ। আহি পেলাই পালোহি। ইমানেই ভাল লগা এটা পৰিৱেশ। আমাৰ কি হ'ল, আমি গৈ পাই ৰন্ধা বঢ়াত লাগিলোঁ সেইদিনাখনি। ৰান্ধি বাঢ়ি থাকোঁতে সময়টো অকণমান দেৰি হৈ গ'ল। আমি আহি আচলতে অকণমান ফুৰি ল'ব লাগিছিলে, সেইটো আমাৰ ভুল হৈছিলে। তাৰপিছতে আৰু ভাত পানী খাই বৈ আমি অকণমান বোলো ভিতৰৰ ফালে সোমাই যাওঁ বুলি গ'লোঁ। এই ষ্টেপকেইটাই নামি আহিলোঁ। ইমান ভিতৰৰ পৰিৱেশটো ধুনীয়া, ইমান বেছি ভাল লগা। আপোনালোকে কি চকুৰে নেদেখিলে অনুমান কৰিব নোৱাৰে, যদিও এই মোৰ ভিডিঅ'টো চাই পেলাই অকণমান হ'লেও কিবা এটা ফিল কৰিব পাৰিব, অনুভৱ কৰিব পাৰিব। আমি এফালে আহিলোঁ, ইমান ডাঙৰ ডাঙৰ গছ, যথেষ্ট বয়স হৈছে চাগে গছবিলাকৰ দেই। মই গছবিলাক দেখি পেলাই মই ভাবিছোঁ। আৰু এইফালে শিৱ মন্দিৰ এভাগ আছে ইয়াতে, আকাশী গংগা শিৱ মন্দিৰ বুলিহে লিখা আছে তাত। পিছলৈ আছে এটা জলপ্ৰপাত, আৰু তাৰ কাষতে আছে এইবিলাক খুব ধুনীয়াকৈ সজাই পৰাই থৈছে, গছ গছনি, ফুল। আৰু এটা খুব ধুনীয়া ঘৰ এটাও আছে এইখিনিতে, সৰুকৈ অকণমানি কটেজৰ নিচিনা ঘৰ এটা আছে পকাৰে। তাত মানুহে ফটো চটো কোনোবাই তুলিছে। আৰু খুব ভাল লগা পৰিৱেশটো, কিন্তু লেতেৰা নহয় দেই, তলখন খুব চাফা, খুব ধুনীয়া। আৰু ইমানেই বেছি বান্দৰৰ উৎপাত ইয়াত, আমাৰ তাত যিমান বান্দৰ তাতো সিমান বান্দৰ। আমি দেখিলোঁ আৰু সেইদিনাখনি বান্দৰৰ উৎপাত দেই। তাৰপিছতে এইফালেদি গ'লোঁ, গৈ পেলাই এই
খুব ধুনীয়াকৈ পকা যে এইটো কৰি থোৱা আছে আলি নিচিনা, সেইফালেদি আমি পাৰ হৈ পেলাই গ'লোগৈ। মানে ভিতৰৰ যিটো এৰিয়া সেইটো খুবেই মানে আহল বহল, বহুত আছে গছ গছনি তাত, খুব ধুনীয়া। আৰু মই এটা কথা প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিছোঁ যে জলপ্ৰপাতটোৰ কাৰণেই নে অন্য কিবা কাৰণে নাজানো, ইমানেই মানে ঠাণ্ডা ঠাণ্ডা এটা শীতল পৰিৱেশ তাত মই পালোঁ সেইদিনাখনি। খুব ঠাণ্ডা পৰিৱেশটো, মানে একো মানে ঠাণ্ডাই হৈছে বাৰু চাৰিওফালে, কিন্তু সেইটো পৰিৱেশৰ অনুভৱটো মানে বেলেগ কিবা ধৰণৰ, খুব এটা শীতল পৰিৱেশে মানে বিৰাজমান কৰি আছে তাত। খুব ভাল লাগিলে গৈ পেলাই। তাৰপিছতে আমি আৰু ফটো মাৰিছে, ভিডিঅ' কৰিছে, সকলোবিলাক ব্যস্ত হৈ আছে। মই আকৌ কি হৈছে কথাটো, মই খোজকাঢ়ি গৈ আছোঁ নে, সেইটো কথাৰ কাৰণে ভিডিঅ'টো অকণমান হিলি গ'ল আচলতে। চাবলৈ ইমান ভাল নহয় যদিও আপোনালোকে খুব মন দি পেলাই শেষলৈকে চাব। বৰ বেছি দীঘলীয়া ভিডিঅ' বনোৱাও নাই, খুব কম। এই অকণমানি গেটখনেদি আমি এনেকৈ সোমাই গ'লোঁ। সোমাই পেলাই পিছলৈ মোবাইলটো মোৰ ইমান ভাল নহয়, সুবিধাৰ নহয়, কিন্তু তথাপিতো আপোনালোকে চালে আপোনালোকে অনুমান কৰিব পাৰিব। পিছলৈ মানে এটা জলপ্ৰপাত আছে, খুব ধুনীয়া ৱাটাৰফল এটা আছে। এতিয়া মানে যিহেতু পানী কম, সেইকাৰণে মানে কমকৈ আছে, কিন্তু যেতিয়া পানী বেছি হোৱাৰ সময়ত চাগে বহুত বেছিকৈ শব্দ দিয়ে। আপোনালোকে দেখিছেনে জানো, খুব ধুনীয়াকৈ আছে। আৰু পাহাৰটো ইমানেই ওখ, মই এই পাহাৰৰ নাম নাজানো কি। জলপ্ৰপাতটো আপোনালোকে মন কৰিব পাৰিছেনে? এয়া চাওক, পানী যে নিগৰি পৰি আছে, পানী খুব ধুনীয়া শব্দ এটা দি আছে। ইয়াত মানে মই শব্দটো মিউট কৰি পেলাই মই নিজে কথাটো কেলৈ ক'লোঁ, ইয়াত পিকনিকৰ যিহেতু স্পট, ইয়াত পিকনিক খাইছে মানুহে, চাৰিওফালে মানে একদম গানৰ শব্দ, মিউজিক বজাই আছে, সেইটো কথাৰ কাৰণে মই মিউট কৰি পেলাই মোৰ নিজৰ মাত কথাটো মই দিলোঁ। তাৰপিছতে এইফালে চাওক, ইমান ধুনীয়াকৈ মানে চিলিং দি পেলাই এইবোৰ বেৰি থৈছে, সজা বনাই মানে হেৰি কৰিছে। গছ গছনিবোৰ যিহেতু ছাগলীয়ে খাব বুলি খুব ধুনীয়াকৈ বেৰি কৰি থৈছে। আমি খুব সুন্দৰ মানে সময় এটা এনজয় কৰিলোঁ তাত। এইফালে ঘৰটো যে দেখিছে কটেজৰ নিচিনা, মই আগতেও কৈছোঁ, তাত মানুহে ফটো উঠিছে, কোনোবাই কথাও পাতি আছে। খুব বেছি ভাল লাগিলে। আৰু মই নতুন বছৰৰ আৰম্ভণিতে ইমান সুন্দৰ এডোখৰ জেগালৈ আহিবলৈ পাই বহুত নিজকে মনটোতে ভাল পাইছোঁ। আৰু এওঁক মানে মোৰ হাজবেণ্ডক মই ধন্যবাদ জনাইছোঁ এইটো কথাৰ কাৰণে। আৰু আমি যিহেতু সন্ধিয়া সময় হ'ল, সেইকাৰণে সোনকালে ভাবিলোঁ তাৰ পৰা ওলাই পেলাই ঘৰলৈ যাওঁগৈ, যিহেতু আমি সেইদিনাখন যোৰহাটলৈ ঘূৰি আহিব লাগিব। সেই কথাৰ কাৰণে আমি খুব লৰালৰিকৈ আহিলোঁ, আহি পেলাই গাড়ীত উঠি ঘৰলৈ আহিলোঁ। আৰু আপোনালোকে যিসকলে ইমান দেৰি মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে আপোনালোক জনাব। আৰু আপোনালোকক ভিডিঅ'টো ইমান দেৰি চাই থকাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। ভালে থাকক, সকলো সুস্থ হৈ থাকক। আৰু আপোনালোকে সকলোৱে এই নতুন বছৰটোৱে কাৰণে আপোনালোকৰ সকলোৱে যাৰ জীৱনত ৰঙীন সপোন কঢ়িয়াই আনে, অনাগত দিনবোৰ সকলোৱে ভালেৰে পূৰ হওক, তাকে কামনা কৰিলোঁ।